নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যা নিকেতনৰ ক্লাছ 2ৰ ভাৰতী কুঁহি পাঠখন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এই কুঁহি পাঠখন খুলি লোৱা আৰু আজি মই ক যোগ পাঠ এই পাঠটি তোমালোকক পঢ়াই দিম আৰু পৰীক্ষাৰ কাৰণে কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনিও তোমালোকক জনাম। তোমালোকে মোৰ এই কালাংশটো সম্পূৰ্ণকৈ মনোযোগ দি শুনিবা আৰু চাই যাবা। ক যোগ উঙ যোগ ক। উঙই আৰু কই লগ হৈ কি হৈছে উঙইকাং ক। উঙৰ লগত যেতিয়া ক বৰ্ণটো যোগ হৈছে তেতিয়া কি হৈছে উঙইকাং ক। কিন্তু আমি এনেকৈ উঙইকাং ক উঙ বৰ্ণটো যেতিয়া অন্য বৰ্ণৰ লগত যোগ হয় তেতিয়া তাৰ ৰূপটো সলনি হয়। আমি কেনেকৈ লিখিব লাগিব উঙইকাং ক, এনেকৈ আমি লিখিব লাগিব। তোমালোকক মই বৰ্ণটো আমি কেনেধৰণে লিখিব পাৰোঁ মই দেখুৱাই দিছোঁ। উঙ যোগ ক সমান আমি কেনেকৈ লিখিব লাগিব উঙইকাং কটো এনেকৈ আমি লিখিব লাগিব। তোমালোকে এনেকৈ লিখিব লাগিব। যদি তোমালোকে উঙ লিখি কটো লিখা তেতিয়াহ'লে এইটো ভুল হ'ব। যেতিয়া উঙ বৰ্ণটো অন্য বৰ্ণৰ লগত যোগ হয় তেতিয়া তাৰ ৰূপটো এনেধৰণৰ হয়। এতিয়া আহা পাঠটোলৈ আগবাঢ়ো। উঙ যোগ ক সমান উঙইকাং ক। অংক অ উঙইকাং ক অংক। শংখ তালব্য শ উঙইকাং খ শংখ। অংগ অ উঙইকাং গ অংগ। শংখ দন্ত স উঙইকাং খ শংখ। এতিয়া ইয়াত চোৱাচোন অংক অ উঙ আৰু ক লগ হৈ কি হৈছে উঙইকাং ক অংক। আৰু শংখ তালব্য শৰ পাছত এইটো কি দুটা বৰ্ণ লগ হ'ল উঙ আৰু খ। উঙৰ লগত খটো যোগ হৈ উঙইকাং খ হ'ল শংখ। অংগ অ উঙ যোগ গ লগ হৈ উঙইগাং গ হ'ল। এই বৰ্ণটো যে দেখিছা উঙইগাং গ, এই বৰ্ণটো আমি যুক্তাক্ষৰ ভাঙিলে কি পাম উঙ যোগ গ উঙইগাং গ অ উঙইগাং গ অংগ। শংখ দন্ত স উঙইকাং খ। উঙ যোগ ক সমান উঙইকাং ক। শংকু অংকুৰ তালব্য শ উঙইকাং ক তাত হস্ৰ উকাৰ শংকু। অংকুৰ অ উঙইকাং ক তাত হস্ৰ উকাৰ ৰ অংকুৰ। দন্ত স যোগ ক সমান দন্ত সকাচ ক। স্কুল দন্ত সকাচ ক তাত হস্ৰ উকাৰ ল স্কুল। ভাস্কৰ ভত আকাৰে ভা দন্ত সকাচ ক ৰ ভাস্কৰ। ক যোগ ক সমান কৈকাক ক। মক্কা ম কৈকাক ক তাত আকাৰ মক্কা। ধিক্কাৰ দন্ত ধত হস্ৰ ইকাৰে ধি কৈকাক ক তাত আকাৰ ৰ ধিক্কাৰ। ল যোগ ক সমান লক্যাল ক। উল্কা হস্ৰ উ লক্যাল ক তাত আকাৰ উল্কা। বলকল ব লক্যাল ক ল বলকল। মূৰ্ধন্য ষ যোগ ক সমান মূৰ্ধন্য সকাচ ক। নিষ্কা দন্ত নত হস্ৰ ইকাৰে নি মূৰ্ধন্য সকাচ ক তাত আকাৰ নিষ্কা। দুষ্কৰ দন্ত দত হস্ৰ উকাৰে দু মূৰ্ধন্য সকাচ ক ৰ দুষ্কৰ। লংকা অংকন সংকোচ ল উঙইকাং ক তাত আকাৰ লংকা। অ উঙইকাং ক দন্ত ন অংকন। দন্ত স অনুস্বৰ উঙইকাং ক তাত উকাৰ প্ৰথম চ সংকোচ। পাল্কি কল্কি বহুবল্কি পদ আকাৰে পা লক্যাল ক তাত হস্ৰ ইকাৰ পাল্কি। কল্কি ক লক্যাল ক তাত হস্ৰ ইকাৰ কল্কি।
বহুবল্কী ব হয়ুহু ব লকালক দীঘৰিকাৰ বহুবল্কী শুষ্ক পুষ্কৰ পৰিষ্কাৰ তালব্য হয়ুহু মূৰ্ধন্য হস্যস্ক শুষ্ক পুষ্কৰ পথ হচৰুকাৰে পু মূৰ্ধন্য হস্যস্ক ৰ পুষ্কৰ পৰিষ্কাৰ প ৰথ হচৰিকাৰে ৰি মূৰ্ধন্য হস্যস্ক তাত আকাৰ ৰ পৰিষ্কাৰ শুল্ক দাংকুপ বহিষ্কৃত তালব্য হয়ুহু লকালক শুল্ক দাংকুপ মূৰ্ধন্য দত আকাৰে দা ঙয়কাংক তাত উকাৰ প দাংকুপ বহিষ্কৃত ব হত হচৰিকাৰে হি মূৰ্ধন্য হস্যস্ক তাত ৰিকাৰ দন্তত বহিষ্কৃত নিষ্কা মানে খৰাহী পুষ্কৰ এখন পুণ্যতীৰ্থ দুভাগ ৰাতি আকাশত উল্কা দেখা যায় কাপোৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বলকল পৰিধান কৰিছিল চিল্কা এটা হ্ৰদৰ নাম এতিয়া নিষ্কা মানে কি এনেকৈ আহিব পাৰে তোমালোকে উত্তৰত কি লিখিবা নিষ্কা মানে খৰাহী পুষ্কৰ এখন কি তেতিয়া তোমালোকে লিখিবা পুষ্কৰ এখন পুণ্যতীৰ্থ দুভাগ ৰাতি আকাশত কি দেখা যায় তেতিয়া তোমালোকে লিখিব লাগিব দুভাগ ৰাতি আকাশত উল্কা দেখা যায় কাপোৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে কি পৰিধান কৰিছিল তেতিয়া তোমালোকে কি লিখিবা উত্তৰত কাপোৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বলকল পৰিধান কৰিছিল এতিয়া বলকল মানে কি বলকল মানে গছৰ বাকলি চিল্কা এটা কিহৰ নাম তেতিয়া তোমালোকে কি দিবা চিল্কা এটা হ্ৰদৰ নাম উঙৰ লগত অন্য আখৰ যোগ হ'লে উঙৰ ৰূপ সলনি হয় অংক শংখ শংকু পংগু অ ঙয়কাংক অংক শংখ তালব্য শ ঙয়কাংখ শংখ শংকু তালব্য শ ঙয়কাংক তাত হস্ৰৌকাৰ শংকু পংগু প ঙয়কাংক তাত হস্ৰৌকাৰ পংগু বলকল মানে গছৰ বাকলি এই শাৰীটো তোমালোকৰ হাতৰ আখৰ লিখা আহিব পাৰে তোমালোকে 3 শাৰী হাতৰ আখৰ লিখিবা আৰু প্ৰশ্নও আহিব পাৰে যে বলকল মানে কি তেতিয়া লিখিবা বলকল মানে গছৰ বাকলি এতিয়া ইয়াৰ প্ৰশ্ন উত্তৰখিনি মই তোমালোকক কৈ দিছোঁ যে কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাৰ কাৰণে আৰু তোমালোকে সেই প্ৰশ্ন উত্তৰখিনি ইচ্ছা কৰিলে তোমালোকৰ ঘৰুৱা বহীখনত লিখি ল'ব পাৰা নিষ্কা মানে কি তেতিয়া তোমালোকে উত্তৰত লিখিবা নিষ্কা মানে খৰাহী পুষ্কৰ এখন কি তেতিয়া উত্তৰত লিখিবা পুষ্কৰ এখন পুণ্যতীৰ্থ নাইবা এনেকৈও দিব পাৰে যে এখন পুণ্যতীৰ্থৰ নাম লিখা তেতিয়া তোমালোকে উত্তৰত লিখিবা পুষ্কৰ দুভাগ ৰাতি আকাশত কি দেখা যায় তেতিয়া উত্তৰত লিখিবা দুভাগ ৰাতি আকাশত উল্কা দেখা যায় আকৌ এনেকৈ আহিব পাৰে উল্কা মানে কি তেতিয়া তোমালোকে উত্তৰত লিখিবা উল্কা মানে তৰা কাপোৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে কি পৰিধান কৰিছিল তেতিয়া উত্তৰত লিখিবা কাপোৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বলকল পৰিধান কৰিছিল কো বলকল মানে কি এনেকৈ আহিলে লিখিবা বলকল মানে গছৰ বাকলি চিল্কা এটা কি তেতিয়া তোমালোকে লিখিবা চিল্কা এটা হ্ৰদ আকৌ এনেকৈ আহিব পাৰে যে এটা হ্ৰদৰ নাম লিখা তেতিয়া তোমালোকে লিখিবা চিল্কা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰশ্ন উত্তৰখিনি ঘৰুৱা বহীখনত ইচ্ছা কৰিলে লিখি ল'ব পাৰা আৰু মই আশা কৰিছোঁ তোমালোকে এই পাঠটিৰ যিসমূহ শব্দ দিয়া আছে সেই শব্দখিনি তোমালোকে পঢ়িব পাৰিবা আৰু ইয়াৰ যিটো যুক্তাক্ষৰৰ ৰূপটো সেইখিনিও তোমালোকে বুজি পাইছা যে উঙ বৰ্ণটো অন্য বৰ্ণৰ লগত যেতিয়া যোগ হয় তেতিয়া তাৰ ৰূপটো সলনি হয় আৰু উঙ বৰ্ণ যোগ কৰিলে আমি কেনেধৰণৰ শব্দ আমি গঠন কৰিব পাৰোঁ তেনেকৈও এটা প্ৰশ্ন আহিব পাৰে যে উঙ যোগ ক সমান উঙয়কাংক উঙ যোগ ক সমান
কি তাৰমানে যুক্তাক্ষৰ গঠন কৰা আৰু ভাঙা এনেকৈও আহিব পাৰে তেতিয়া তোমালোকে কি কৰিবা মই দেখুৱাই দিছোঁ এনেকৈ আহিব পাৰে যে তলত দিয়া যুক্তাক্ষৰসমূহ ভাঙা এনেকৈ দিলে ল যোগ ক তেতিয়া তোমালোকে কি কৰিব লাগিব লয়কাল ক দিয়া আছে তেতিয়া তোমালোকে কি কৰিব লাগিব ল যোগ ক লিখিব লাগিব যুক্তাক্ষৰ ভাঙা আকৌ এনেকৈ দিব পাৰে যে পাতা যুক্তাক্ষৰসমূহ পাতা বা গঠন কৰা কি দিয়া আছে যেনিবা মূৰ্ধন্য ষ যোগ ক তেতিয়া তোমালোকে কি কৰিব লাগিব পাতিব লাগিব যুক্তাক্ষৰ গঠন কৰিব লাগিব মূৰ্ধন্য ষ যোগ ক কি হ'ব তেতিয়া মূৰ্ধন্য হইকাচ ক এনেকৈ হ'ব গতিকে এনেধৰণেও প্ৰশ্ন আহিব পাৰে আকৌ এনেকৈ দিব পাৰে যে তলৰ বৰ্ণটোৰে যুক্তাক্ষৰ গঠন কৰি দুটাকৈ শব্দ লিখা যেনিবা এনেকৈ দিলে যে তলৰ বৰ্ণকেইটাৰে যুক্তাক্ষৰ গঠন কৰি দুটাকৈ শব্দ লিখা এনেকৈও আহিব পাৰে তেতিয়া বৰ্ণ দিয়া আছে যেনিবা ক যোগ ক তেতিয়া তোমালোকে উত্তৰত কি লিখিবা উত্তৰত এনেকৈ লিখিবা ক যোগ ক সমান কইকাক ক লিখি আমি তেতিয়া শব্দ দুটা কি লিখিম মক্কা দুটা শব্দ লিখিব দিছে আমি দুটা শব্দ লিখিব লাগিব মক্কা ধিক্কাৰ এনেধৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটো পুনৰবাৰ ঘৰত পঢ়ি চাবা আৰু শব্দসমূহ মনত ৰাখিবা আৰু বানানসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা অহা কালাংশত অন্য এটা পাঠৰ সৈতে পুনৰবাৰ তোমালোকৰ ওচৰলৈ আহিম তেন্তে আজিলৈ আহিছোঁ থেংক ইউ